হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু বৰষুণ দি আছে, বৰষুণ বতৰত জ্বলা খাবলৈ খুবেই মন যায়। আপোনালোকৰ মন যায়নে বাৰু জনাবচোন দেই। সেইবাবে ভাবিলোঁ ৰুমতে কাঁচা চানা বনাওঁ। যিহেতু এই বৰষুণ দি আছে, ওলাই যাব পৰাও নহ'ব আৰু বৰ বিশেষ বস্তু নাই। যিকেইটা বস্তু আছে সেইকেইটাৰে বনাওঁ বুলি ভাবিলোঁ। প্ৰথমতে মিহি মিহিকৈ পিঁয়াজ এটা কাটি ল'লোঁ আৰু বিলাহী এটাও কাটি ল'লোঁ। লগতে জলকীয়া আৰু বুট তিয়াই থোৱা আছিলে, তাৰ পৰা বুট অলপো দিলোঁ আৰু এইফালে চানা অলপ দি ল'লোঁ। লগতে আলু ভুজিয়া অকণমানো দি দিছোঁ আৰু এইফালে তেল আৰু সোৱাদ অনুসৰি নিমখ আৰু ধনিয়া গুড়ি আৰু জিৰা পাউডাৰ আৰু এইফালে ৰেড চিলি পাউডাৰ অকণমান দি লৈছোঁ। আৰু এইখিনি দি হোৱাৰ পিছতে মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এনেদৰে কাঁচা চানা কিন্তু খাই খুবেই ভাল লাগে বৰষুণ বতৰত, নহয়নে? আপোনালোকে খাই ভাল পায়নে জনাবচোন দেই। মই পিছে কাঁচা চানা বহুত দিন হ'ল নোখোৱা। আৰু এইখিনি মিক্স কৰি হোৱাৰ পিছতে মই ইয়াত নেমু অকণমান চেপি দিলোঁ। নেমু চেপি দিলে সোৱাদটো আৰু অলপ ভাল হ'ব যিহেতু। আৰু এয়া নেমু চেপি দি মোৰ ফাইনেলি কাঁচা চানা ৰেডি হৈয়ে গ'ল আৰু খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিলে। যিহেতু বহুত দিনৰ মূৰত খাইছোঁ ন, খাই খুবেই